মই হলে একদম কনফিউজিং দে খবৰ সকলোৰে ভাল নাই পাৰো পুৰা ধুনীয়াকৈ হাজি কাছি লৈছো আজি আমাৰ ইয়াত বিহু ফাংচন আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিদীপ ৰংকিত দা আহিব তো যাও একদম মানে বহুত ডাঙৰ অনুৰাগী আগৰ পৰা ভাল পাও মানে গম পাইছানে তো সৰুৰ পৰা মানে গান শুনি আহিছো আৰু আজি কাখৰ পৰা দেখা পাম তো বহুত মানে এক্সাইটেড হৈ আছো যাম এতিয়া ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক কাৰ্বি আংলঙৰ বকলিয়া ঘাটত অনুষ্ঠিত হোৱা বিহু ফাংচনত যাম বন্ধুসকল মই বিহুতলি আহি পালো আৰু এয়া চাওক চাৰিওফালে মানুহ আৰু এতিয়া ৰিদীপ ৰংকিত দায়ে গান পৰিৱেশন কৰিব বলক শুনোগৈ যিহেতু বন্ধুসকল প্ৰথমবাৰ প্ৰিয় শিল্পীজনক কাষত লগ পাইছো আৰু মৰম যাচিছো মোৰ ফালৰ পৰা খুব ভাল লাগিছে মৰম আজলো অসম মানুহবিলাক ইয়াৰ মানে মৰম পাহৰিব নোৱাৰা মই অহাৰ পৰাই দেখি বন্ধুসকল অনুষ্ঠান শেষ হ'লে লগ পাম বুলি কৈছে আৰু ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰিম আৰু এতিয়া বলক এটা মজা ধুনীয়া গীত শুনো
ইউটিউব চেনেলটো ইয়াৰ পৰা অনাগত দিনত গঠনমূলক ধুনীয়া ধুনীয়া ভিডিঅ' আৰু নতুন নতুন প্ৰতিভাই ইয়াৰ পৰা এখোজ মানে প্ৰতিভাই কুঁহি মেলা নতুন নতুন ভিডিঅ' ইয়াৰ পৰা মই ৰাইজে পাব বুলি মই ভাবিছোঁ তাকে কৈছোঁ তুমি গঠনমূলক চিন্তাৰে ধুনীয়া ধুনীয়া কাম কৰিছোঁ ৰাইজৰ পৰা আশীৰ্বাদ পাবা বুলি আশা কৰিছোঁ তাকে ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু যোৱাকালি মই ইমানকৈ ভিডিঅ'ত ওলাই নাথাকিলোঁ কিয়নো গান বাজনা হৈ আছে ন তো সেইকাৰণে মই ভাবিলোঁ যে সম্পূৰ্ণৰূপে এটা গান শুনাওঁ আপোনালোককতো শুনালোঁ আৰু প্ৰথমৰ পৰা শেষলৈ মই একদম কাষতে আছিলোঁ ৰিদীপ দাৰ পূৰা ভাল লাগিলে খোলা অন্তৰৰ মানুহ আৰু যি কি নহওক ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যিহেতু মোৰ চেনেলটো একদম নতুন আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে তো বন্ধুসকল অকণমান ছাপোৰ্ট কৰক একদম মানে শ্বেয়াৰ কৰি দিয়ক আৰু অনুৰাগ মই হ'লে একদম কনফিউজিং দেই